নমস্কাৰ জনাইছোঁ সকলোকে মই আকৌ এদিন নতুন মিনি ব্লগলৈ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু আজি বতৰটো ইমান বেয়া গোটেই দিনটো ডাৱৰীয়া কৰি আছে আৰু এইফালে আহি আছোঁ মই মাৰ ঘৰলৈ আজি আছে মাৰ ঘৰত ন খোৱা আৰু প্ৰতি বছৰে মাৰ ঘৰত ন খোৱাটো মানে মিছ নকৰোঁৱে আৰু এইফালে ঘৰ পালোহি এইফালে মায়ে দিলে চাহ খাবলৈ চাহ খাই ল'লোঁ আৰু এইফালে মই এতিয়া হাঁহৰ মাংস বনাব লৈছোঁ যিহেতু ন খোৱাত হাঁহৰ মাংসই মেইন আৰু গোটেই বস্তুখিনি যোগাৰ কৰি লৈছোঁ একেবাৰে কাটি কুটি আৰু এইফালে পিছফালে বাৰান্দাতে মই মাংস বনাব লৈছোঁ আৰু এইফালে জুইখিনি ইমান ধুনীয়াকৈ লাগি আছে কোনো নাই জুই ফুৱাবলৈ আৰু এইফালে এয়া হাঁহৰ মাংস বনাই আছোঁ মই ধোঁৱা খাই এইফালে মায়ে পাকঘৰত বনাই আছে বিলাহী ফুলকবি মাছ আৰু এইফালে ব্ৰইলাৰ মাংস পুৰি আছোঁ আৰু এইফালে ব্ৰইলাৰ মাংস খাই খতম সুদা মুখতে আৰু এইফালে এতিয়া দেউতাহঁতক দিছোঁ খাবলৈ ফাৰ্ষ্ট আৰু এইফালে দেউতাহঁতে খাই আছে আৰু মানুহ বেছি নাই 10-12জন আৰু ঘৰৰ মানুহখিনিয়ে আৰু এইফালে আমি খাবলৈ লৈছোঁ মা দুগৰাকী বৰমা আৰু এই ভাইটিজন আৰু এতিয়া আমাৰ খাই বৈ হ'ল এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ নেক্সট টাইম মিনি ব্লগত আকৌ লগ পাম আজিলৈ আহিছোঁ বাই বাই